নমস্কাৰ মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ এগৰাকী অধ্যাপিকা অৰ্থনীতি বিভাগৰ আৰু আমাৰ যি পৰিস্থিতি বৰ্তমান চলি আছে কৰোনা হয়নে আৰু সকলোখিনি ছাত্ৰ ছাত্ৰী সকলোখিনিতো ইয়াৰ ভুক্তভোগী হৈছেই কিন্তু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ তেওঁলোকৰ মানসিক অৱস্থাৰ পৰা ধৰি তেওঁলোকক যদি আমি চাওঁ একাডেমিক সেকশ্যনটো যদি চাবলৈ যাওঁ বহুত বেছি ক্ষতি হৈছে আৰু তেওঁলোকে এটা ডিপ্ৰেশ্যনতো পৰিছে যে কি হ'ব তেওঁলোকৰ পঢ়া শুনা কি হ'ব পঢ়া শুনাৰ লগতে তেখেতসকলে এইটো এটা চিন্তাত পৰিছে যে তেওঁলোকে অনলাইন ক্লাছসমূহ চলি আছে কিন্তু অনলাইন ক্লাছসমূহত কনচেপ্টবোৰ ভালদৰে যেন বুজি পোৱা নাই বা যিটো আমি ক'ব পাৰোঁ যে ফেচ টু ফেচ যিটো শিক্ষা আমি দিয়া হয় সেইটো কেতিয়াও অনলাইনৰ মাধ্যমেৰে সম্পূৰ্ণৰূপে আমি দিব নোৱাৰোঁ বুলিয়ে মই ভাবোঁ কাৰণ সন্মুখত শিকা আৰু অনলাইন মাধ্যমত শিকাটো এটা বৃহৎ পাৰ্থক্য দেখা পোৱা যায় মই সেইখিনি কাৰণে মোৰ ল'ৰা ছোৱালীসকল যথেষ্ট ইয়াৰ পৰা ভুক্তভোগী হৈছে অৰ্থনীতি এটা এনেকুৱা এটা বিষয় যাক আমি ইমান মানে নিজে পঢ়ি আমি সম্পূৰ্ণ জ্ঞানসমূহ ল'ব নোৱাৰোঁ আৰু এইটো কাৰণে মই মানে মোক ফোন কৰি বা মোক মেছেজ কৰি হোৱাটছআপ কৰি মই যিহেতু ইয়াৰ আগতো গভৰ্ণমেণ্ট মডেল কলেজ কাজিৰঙাত পঢ়োৱাৰ আগতো এখন বেলেগ শিক্ষা অনুষ্ঠানৰ লগতো জড়িত হৈ আছিলোঁ মোৰ ষ্টুডেণ্টৰ পৰিসৰ মানে যিমানখিনি ষ্টুডেণ্ট আছে তেওঁলোকে মোক ফোনৰ জৰিয়তে সদায় এটা ৰিকুৱেষ্ট কৰে যে মেম আপুনি কিবা এটা ষ্টেপ লওক যাৰ জৰিয়তে মানে আমি ঘৰত থাকি অৰ্থনীতিৰ যি মানে সংজ্ঞা আছে অৰ্থনীতিৰ যিখিনি কনচেপ্ট আছে যিখিনি বিষয় যাতে আমি বুজি পাওঁ কাৰণ এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে যে এতিয়াতো আশা বহুত ক্ষীণ হৈ গৈছে যে ভাল অৱস্থা এটা কেতিয়া ঘূৰি আহিব যে যিহেতু পঢ়িবই লাগিব আৰু ঘৰত থাকি এনেই থকাতকৈ পঢ়োঁ তো সেই ভাবিয়ে মই এটা ষ্টেপ লোৱা হ'ল যে যিমান দূৰ পাৰোঁ মই ভিডিঅ'ৰ জৰিয়তে অৰ্থনীতিৰ সংজ্ঞাবোৰ অৰ্থনীতিৰ বেছিক কনচেপ্টসমূহ মই দিবলৈ চেষ্টা কৰিম মই হাই ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'সমূহ তেনেকৈ বনাম আৰু সেইটো মই তেনেকৈ মোৰ ইউটিউব চেনেলত মই আপলোড কৰি যাম চিৰিয়েলি কৰি যাম যাতে সকলোৱে ক্লাছৰ নিচিনাকৈ পঢ়ি যাব পাৰিব যেতিয়া মন যায় ৰখাই লৈ পেলাই লিখিবও পাৰিব বা নিজৰ সুবিধা অনুযায়ী যেতিয়াই মন যায় প্লে কৰি পেলাই পঢ়িব পাৰিব তো সেইখিনিয়ে কথা আছিলে যে কৰোনাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো আমি যিহেতু চলি যাব লাগিব কৰোনাক লগত লৈ আমি যুঁজি যাব লাগিব গতিকে শিক্ষাটো আমাক লাগিবই আমি ৰখি থাকিব নোৱাৰোঁ ঘৰৰ ভিতৰত যিহেতু থাকিব লাগিব আমি পঢ়া শুনা কৰি যাম আৰু তাৰ কাৰণে মই সৰু এটা প্ৰচেছ এটা লৈছোঁ এটা ষ্টেপ লৈছোঁ মই পদক্ষেপ লৈছোঁ যাতে মোৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় এইখিনিয়ে কথা আছিলে ইয়াৰ পিছত মোৰ ভিডিঅ' অনুযায়ী মই কোৰ্চসমূহ হাই ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে মই পঢ়াই যাম আৰু প্ৰয়োজন যদি হয় মই কিছুমান কনচেপ্ট আউট অফ চিলেবাছো মই কিছুমান কনচেপ্ট ডিছকাছ কৰিম যাতে কোনোবা মাষ্টাৰ ডিগ্ৰী লেভেলৰ যদি ষ্টুডেণ্ট আছে তেওঁলোকেও তাৰ পৰা অকণমান আইডিয়া ল'ব পাৰিব তো সেই হিচাপে মই ভিডিঅ'সমূহ বনাই যাম তো আশা কৰোঁ সকলোৱে মোৰ এই প্ৰথম পদক্ষেপত আশীৰ্বাদ কৰে যাতে মই ল'ৰা ছোৱালীসকলক সুশিক্ষা দি সুনাগৰিক হোৱাৰ ক্ষেত্ৰত অৰিহণা এটা যোগাব পাৰোঁ ধন্যবাদ